মা, নীলা ছবি মানে কি হয়? হে ভগৱান, আপোনাৰ ইমান অকমানি ছোৱালীজনীয়ে এইবোৰ কি কৈ আছেনো? মইনা, এইবোৰ তুমি কি কৈ আছা? মা, আমাৰ অসমৰ বা এজনী নীলা ছবিত অভিনয় কৰিব। তাই নীলা ছবিৰ নায়িকা হ'ব। বহুত ডাঙৰ ষ্টাৰ হয় তাই। এইবোৰ কথা তোমাক কোনে ক'লে? ফেচবুকত। চাওঁ দিয়া মোবাইলটো। এইবোৰ ছোৱালীৰ কাৰণে সমাজৰ সৰু সৰু ছোৱালীবোৰৰ ওপৰত কিমান বেয়া প্ৰভাৱ পৰি আছে চাওকচোন। এইবোৰ ছোৱালীৰ কাৰণে সমাজৰ সৰু সৰু ছোৱালীবোৰৰ ওপৰত যিমান বেয়া প্ৰভাৱ পৰিছে, তাতোকৈ বেছি বেয়া প্ৰভাৱ পৰিছে ফেচবুকৰ কিছুমান নিউজ পৰ্টেলৰ কাৰণে, কিছুমান মানুহৰ কাৰণে। আজিকালি ফেচবুকখন খুলিলেই অকল কোন বোৱাৰী কাৰ লগত পলালে, কোনে কাক ভাল পালে, কোনে কি বেয়া কাম কৰিলে, অকল সেইবোৰ শ্বেয়াৰ কৰি থাকে। আজি অৰ্চিতা ফুকনে নীলা ছবিত প্ৰৱেশ কৰিলে, সেই একে সময়তে অসমৰ বহু ছোৱালীয়ে বহুত ভাল কাম কৰি আছে, কিন্তু কোনো সেই ভাল কাম কৰা ছোৱালীবোৰক শ্বেয়াৰ কৰা নাই। এই ফেচবুকখনে লাহে লাহে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মানসিকতা একেবাৰে ধ্বংস কৰি পেলাব। আপুনি একদম ঠিক কৈছে বাইদেউ। পিছে আপুনি আপোনাৰ ছোৱালীক এইবোৰৰ পৰা দূৰত ৰাখিব, নহ'লে তাইৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিব। মইনা, তুমি বেলেগৰ দৰে হ'ব নালাগে। তুমি ডাঙৰ হৈ এজনী সৎ মানুহ হ'বা আৰু সন্মানেৰে কাম কৰিবা, ঠিক আছে? ঠিক আছে মা। আজিকালি দিনকাল বহুত বেয়া চলি আছে, সেয়ে আপোনাৰ সন্তানক মোবাইল আৰু ফেচবুকৰ পৰা দূৰত ৰাখিব।